নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে মাইনা কাৰ্টুন টিভি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি শেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ভিডিওটো আপোনালোকে সম্পূৰ্ণ শেষলৈ চাব তেন্তে বলক আজিৰ ভিডিওটো চাওঁ আহক বাপেক হোৱাৰ আনন্দই বহুত ডাঙৰ আনন্দ এই দুনিয়াত ইয়াতকৈ ডাঙৰ আনন্দই নাই মই মোৰ ল'ৰাক বহুত মৰম দিম যিটো মই কেতিয়াও পোৱা নাই সি যি হ'ব বিচাৰে তাকেই হ'ব দিম যি কৰিব বিচাৰে তাকেই কৰিব দিম যদি মোৰ কথা সকলো মানে মই মোৰ ল'ৰাক বহুত মৰম কৰিম যিটো সি কল্পনাও কৰিব নোৱাৰে আজি মোৰ মনৰ ইচ্ছা পূৰণ হ'ল আপোনাৰ ল'ৰা হৈছে একদম তাৰ মাৰ নিচিনা হৈছে মৰম লগা হয় এতিয়া আপোনাক বহুত অশান্তি কৰিব ৰেডি হৈ থাকক আপুনি হয় তাৰ বাবে সদায় ৰেডি থাকিম মোৰ সন্তান হয় মইতো ৰেডি থাকিব লাগিব হয় বাবু কোৱা ঠিক আছে বাবু তোমাক চাইকেল মোবাইল কিনি দিম এতিয়া তুমি সুখী নে হয় পাপা মই সুখী আৰু এটা কথা নহয় কি কথা বাবু কোৱা পাপা আমাৰ ঘৰত টিভি নাই বাবে মই সদায় কষ্ট কৰি মোৰ বন্ধুৰ ঘৰত গৈ কাৰ্টুন দেখো আমাৰ ঘৰতো টিভি আনা না পাপা ঠিক আছে বাবু টিভিও আনি দিম তুমি যি বিচৰা তাকে আনি দিম হ'ব পাপা হ'ব কিয় নহব লৰাই যি বিচাৰে সব আনি দিয়ে আপুনি ঘৰৰ খৰচৰ কথাওতো ভাবিব লাগে আপোনাৰ চেলেৰিটো ঘৰৰ খৰচতে লাগি যায় মোবাইল চাইকেল টিভি এইবিলাক ক'ৰ পৰা আনিব মেনেজ হৈ যাব ইনকাম কাৰ কাৰণে কৰো লৰাৰ কাৰণে ন আনি দিম যেনেকৈ পাৰো ধাৰ ঋণ কৰি আনি দিব নেকি আকৌ পুতেকৰ কাৰণে কি ইমানখিনিও কৰিব নোৱাৰিম নেকি আজি তাৰ কাৰণে কৰিলে সি ডাঙৰ হৈ আমাৰ কাৰণে কিবা কৰিব বুঢ়া হোৱাৰ পিছত মোৰ ল'ৰাইটো আমাক সাহাৰা দিব ন এবাৰ বিয়া পাতিব দিয়ক তাক পিছত গম পাই যাব মাক বাপেকক কেনেকে পাহৰি যায় চাই থাকক আপুনি মা মই আপোনালোকক নাপাহৰো চিন্তা নকৰিব আপোনালোক দুয়োজন মোৰ পৃথিৱীৰ ভিতৰত বেষ্ট মা পাপা হয় বাবু বহুত ৰাতি হৈ গ'ল টিভি অফ কৰি টোপনি যোৱা মৰ্নিং স্কুলৰ বাছ ধৰিব লাগিব আৰু কিমান টাইম কাৰ্টুন দেখিবা জলদি টিভি অফ কৰি বিছনাত যোৱা মা মোৰ এইটো ফেভাৰিট কাৰ্টুন হয় দেখিব দিয়া না কাৰ্টুন দেখি মই পিছত শুই যাম তুমি চিন্তা নকৰিবা তোমালোকে টোপনি যোৱা মই টিভি চাই পিছত টোপনি যাম বাবু টোপনি যোৱা জলদি বহুত ৰাতি হৈ গ'ল বেমাৰ হ'ব ওকে মা এইটো কাৰ্টুন চাই পিছত শুই যাম তুমি যোৱা না ইয়াৰ পৰা ডিস্টাৰ্ব নিদিবাচোন হেৰি আপোনাক কৈছিলো নহয় টিভি কিনি দিব নালাগে দেখক এতিয়া আপোনাৰ ল'ৰা বেয়া হৈ গৈছে না পঢ়ে না কথা শুনে খালি গেম আৰু কাৰ্টুন চাই থাকে আপোনাৰ কাৰণে ল'ৰা বেয়া হৈ গ'ল আৰে বাবা কি হ'ল তোমাৰ টিভিহে চাই আছে চাবলৈ দিয়া না ইমান ৰাতি টিভি চাই নেকি তেন্তে টোপনি যাব কেতিয়া আৰু বেমাৰত পৰি যাব দেখোন আজিৰ পৰা ৩-৪ দিন ধৰি স্কুল যোৱাও বন্ধ কৰি দিছে সি আৰে এতিয়া সি পোৱালি হয় এতিয়া যদি নেদেখে কেতিয়া দেখিব স্কুল অহা যোৱাটো হৈয়ে থাকিব তুমি অলপ বেছি টেনচন লৈ আছা নেকি এতিয়া শুনা আৰামত টোপনি যোৱা তুমি বেছি টেনচন লৈ থাকিলে তুমিহে বেমাৰত পৰি যাবা শুই থাকা হ'ব ঠিক আছে গুড নাইট অ'কে গুড নাইট বাবু ছোৱালীজনী কোন হয় পাপা এইজনী সুটকি হয় মই তাইক ভাল পাওঁ তাইও মোক ভাল পায় আমি বিয়া পাতিব খুজো নমস্কাৰ আংকুল বাবু চুটকি তোমালোকৰ বিয়া পাতাৰ এজ হোৱা নাই নহয় প্লিজ পাপা মানা নকৰিবা আমি এজনে এজনক বহুত ভাল পাওঁ তুমিতো
হ'ব ঠিক আছে তোমালোকৰ সুখতে মই সুখী কিন্তু পাপা এটা কথা মা মানি নলব নহয় বাবু চুটকি তোমালোকে এইটো টেনচন কৰিব নালাগে মই তোমাৰ মাক বুজাই ল'ম থেংক ইউ পাপা তুমি পৃথিৱীৰ ভিতৰত বেষ্ট পাপা হোৱা হেৰি মই কি শুনি আছো এইবিলাক আপুনি বোলে বিয়া পাতিবলৈ পাৰমিশন দি দিলে বোলে তো কি হ'ল সিহঁতে ভাল পাই গতিকে মই পাৰমিশন দি দিলো ছোৱালীৰ কথা একো নাজানি ছোৱালীৰ ঘৰ ক'ত কি কৰে ছোৱালীজনী কেনেকুৱা ঘৰ চম্ভালিব পাৰিবনে নাই এইবিলাক একো নাজানি আপুনি কেনেকে পাৰমিশন দিব পাৰে টেনচন নলবাচোন চব চম্ভালি ল'ব আৰু আমাকো মৰম কৰিব আপুনি কয় আপোনাৰ কথা কি ভাত পানী বনাইছানে নাই মোৰ বহুত ভোক লাগি আছে আন্টি নাই বনোৱা এতিয়ালৈকে তুমি একো বনোৱা নাই যে কিয় আন্টি মই একো বনাব নাজানো মোৰ ঘৰত কাম কৰা মানুহে কাম কৰে মই কাম নকৰো কাম কৰা মানুহ ৰাখি লওক ইমান টকা পইচা নাই নহয় যে কাম কৰা মানুহ ৰাখি ল'ম তোমাক কাম কৰা শিকাই দিম দিয়া মই নিশিকো কাম আপুনি কাম কৰা মানুহ ৰাখি লওক নহলে নিজে কাম কৰক তুমি কি কৈছা মই কাম কৰিব লাগে হয় যিহেতু টকা নাই বুলি কৈছে গতিকে আপুনি এটো কৰিব লাগিব তুমি ইয়াত শুই শুই আৰাম কৰি আছা কি হ'ল চুটকি তুমি কান্দি আছা যে তোমাৰ মা মোক দি কাম কৰাব বিচাৰি আছে মই কৈছো কাম কৰা মানুহ ৰাখি ল'বলৈ কৈছে যে টকা নাই মোক দি কাম কৰাব বিচাৰি আছে ঠিক আছে এতিয়াৰ পৰা কাম কৰিব নালাগে মই কাম কৰা মানুহ ৰাখি ল'ম তুমি নাকান্দিবাচোন প্লিজ নাকান্দিবা হ'ব ঠিক আছে নাকান্দো তুমি অলপ ৰবা মই আহি আছো হেই শুনকচোন কোৱা কেনেকুৱা বোৱাৰীয়ে একো বনাবও নোৱাৰে কৈ আছে যে কাম কৰা মানুহ ৰাখি ল'বলৈ মই শিকাম বুলি কৈছো কয় যে নিশিকো বুলি টাইমত চব ঠিক হৈ যাব শিকি ল'ব সৰু ছোৱালী হয় ন মোৰ কথাৰ কোনো দামেই নিদিয়ে আপুনি মা তুমি মোৰ পত্নীক দি কাম কৰাব কিয় খোজা এটা কাম কৰা মানুহ ৰাখি ল'ব নোৱাৰা নেকি এটা কাম কৰা মানুহ ৰাখি ল'লে কি হয় বাবু ইমান টকা ক'ত আছে যে কাম কৰা মানুহ ৰাখি লওঁ নালাগে মই ৰাখি ল'ম কাম কৰা মানুহ মই টকা মেনেজ কৰি ল'ম দিয়া আজিৰ পিছৰ পৰা মোৰ পত্নীক দি কাম নকৰাবা কৈ দিলো এতিয়া দেখিছেনে কেনেকৈ কি কৈ গ'ল মই কৈছিলো ইমান মূৰৰ ওপৰত উঠাব নালাগে আপুনি ক'তনো মোৰ কথা মানে কওকচোন আৰে খঙত মুখেদি ওলাই যায় এইবিলাক থোৱা আপোনাৰ মাথাত এতিয়াও একো সোমোৱা নাই মই যিদিনা মৰি যাম সিদিনাখন বুজি পাব বাবু তুমি মোক ইয়াত কিয় আনিছা পাপা এইটো বৃদ্ধা আশ্ৰম হয় মই আপোনাৰ কেয়াৰ ল'ব পৰা নাই ঘৰত ইয়াত আপোনাৰ একো বস্তুৰ কমি নহ'ব গতিকে আপুনি ইয়াত থাকক মই আপোনাক চাবলৈ মাজে মাজে আহি থাকিম পাপা মই যাওঁ চুটকি মোৰ কাৰণে চিন্তা কৰি থাকিব মই যাওঁ মই মাজে মাজে আহি থাকিম আপুনিও চিন্তা নকৰিব বাহ বাবু বাহ সৰুৰ পৰা মৰম কৰাৰ মূল্য দিলি তোৰ মায়ে ঠিকেই কৈছিলে তোক চিনি পাওঁতে মোৰ দেৰি হৈ গ'ল তোৰ মা গুচি যোৱাৰ পিছতহে তোক মই চিনিব পাৰিলোঁ হে আল্লাহ তুমি মোক লৈ যোৱা মই আৰু থাকিব নিবিচাৰোঁ মোৰ আপোন মানুহজনীয়ে দূৰ হৈ গ'ল মই জীয়াই থাকি কি কৰিম